এটা বহুত ধুনীয়া ঠাইত আছোঁ আৰু বহু দিনৰ মূৰত এনেকুৱা ঠাইত আচলতে আহিবলৈ সময় পাইছোঁ বুলি ক'ব লাগিব। ব্যস্ততাৰ পৰা সময় পোৱা নাছিলোঁ। দেখাত এনেকুৱা লাগিছে, কওক বাৰু মই ক'ত আছোঁ, অনুমান কৰক। হয়তো দেখাত এনেকুৱা লাগিছে যেন মই কাশ্মীৰত আছোঁ। কাশ্মীৰতো এনেকুৱা এটা প্লেচ আছে যিটো প্লেচত মই গৈছিলোঁ। ইয়াত আহি মোৰ এনেকুৱা লাগিছে যে কাশ্মীৰত থকা নিচিনা লাগিছে অনুভৱটো। বৰ ধুনীয়া লাগিছে, চাওক বোলে লোকেশ্যনটো মই দেখুৱাই দিছোঁ। ভাল লাগিছে যিহেতু বহু দিনৰ মূৰত এনেকৈ মুকলি পৰিৱেশত আহিছোঁ, ধুনীয়া প্লেচত। আৰু অকণমান ফুৰিম বুলি আহিলোঁ, লগতে সৰু সুৰা কিছুমান কাম ভাবিলোঁ কিবা এটা বনাওঁ, গতিকে আপোনালোকক মই দেখুৱাই যাম। চাই থাকক, এটা বহুত ধুনীয়া জেগা। জেগাটো মই কৈ দিছোঁ, এইটো সকলোৱে হয়তো চিনি পাইছে দেখি। চাওক, এইটো হ'ল শ্বিলঙৰ বৰাপানী। বৰাপানীত এনেকুৱা এটা সুন্দৰ ঠাই আছে বুলি মই আগতে জনা নাছিলোঁ। এইটো জেগাত আচলতে মই আজি প্ৰথম আহিছোঁ, কিন্তু ইয়াত যে এনেকুৱা এখন ধুনীয়া জেগা আছে বৰাপানীত মই ভবাই নাছিলোঁ। বহুত ভাল, বহুত ধুনীয়া, ইমান ধুনীয়া পৰিৱেশ, বাপৰে ইমান ঠাণ্ডা। ঠাণ্ডা মানে নিজান, ইমান নিজান, ধুনীয়া ফিৰফিৰীয়া বতাহ মাৰি আছে, কি ক'ম আৰু, ভাষা নাই। চাওক এফালে, আৰু দেখুৱাম মই, ইয়াত বহুত ধুনীয়া ধুনীয়া দৃশ্য আছে, চাই থাকক। চাওক এইফালে কি ধুনীয়া পৰিৱেশ। এইখনেই হৈছে আমাৰ নৰ্থ ইষ্ট। নৰ্থ ইষ্টৰ সৌন্দৰ্যৰ তুলনা নাই। কিন্তু আচলতে আমাৰ নৰ্থ ইষ্টৰ যিটো প্ৰকৃত সৌন্দৰ্য আমি ভালদৰে উপস্থাপন কৰাত যেন ব্যৰ্থ হৈছোঁ কোনোবা আগেদি, তেনেকুৱা লাগে। মানুহে বিদেশত ফুৰিবলৈ যায়, ছুইজাৰলেণ্ড যায়, কোনো গুণেই কম নহয় ছুইজাৰলেণ্ডতকৈ। ইমান ধুনীয়া দৃশ্য চাওকচোন। আমাৰ নৰ্থ ইষ্টৰ প্ৰতিখন ষ্টেটৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে লোকেশ্যনৰ ক্ষেত্ৰত। মই ভাবোঁ ইমান ধুনীয়া এটা প্লেচ আমি যেন বিশ্ববাসীৰ আগত দাঙি ধৰাত এতিয়াও সমৰ্থ হোৱা নাই, এনেকুৱা লাগে। বহুত ধুনীয়া ধুনীয়া জেগা আছে আমাৰ ইয়াত। ইয়াতো একমাত্ৰ উদাহৰণে, আৰু ইয়াতকৈ কত ধুনীয়া ধুনীয়া জেগা আছে আমাৰ নৰ্থ ইষ্টত। সেইটো একোৱেই নহয়। চেৰাপুঞ্জীটো ক'বই নালাগে, অৰুণাচল, নাগালেণ্ড, চাগে চেল্ফি পইণ্ট। প্ৰতিজন মানুহেই ব্যস্ত আজিৰ দিনত। ব্যস্ত নহ'লে কেনেকৈ হ'ব? নিজৰ কাম কৰি খাবই লাগিব। প্ৰত্যেকে নিজৰ নিজৰ পেচাত, নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ থাকে, আৰু তেনেকেই জীৱন প্ৰণালী চলি থাকে মানুহৰ। কিন্তু সেই ব্যস্ততাৰ মাজতো কেতিয়াবা নিজক অলপ সময় দিব লাগে মানুহে, যাতে ৰিফ্ৰেছ হয় ব্ৰেইনটো। যদি অতিপাত কামেই কৰি থকা যায়, ব্ৰেইনটো ৰিফ্ৰেছ নহয়। আৰু অতিপাত চূড়ান্ত পৰ্যায়ত কাম কৰি থাকিলে কি হয়, মানুহবিলাক অলপ খিংখিঙীয়া হয়, আৰু বিশেষকৈ আত্মকেন্দ্ৰিক হৈ পৰে বেছিকৈ। সৰু সৰু কথাতে খং উঠে, অধিক ব্যস্ত হৈ কাম কৰিলে। গতিকে মই ভাবোঁ মানুহে নিজৰ মনটোক অলপ হ'লেও সকাহ দিব লাগে, ৰেষ্ট দিব লাগে। অন্ততঃ মাহটোত 2-3 দিন এনেকুৱা সময় দিব লাগে, যিখিনি সময় যাতে মনটোৱে এটা ৰেষ্ট পায়, ব্ৰেইনটোৱে ৰেষ্ট পায়। আৰু এনেকুৱা কিছুমান ঠাইত আহিব লাগে, ধুনীয়া ধুনীয়া ঠাইত, এনেই ফ্ৰেছ হৈ যায় মনটো, মই ভাবোঁ। কিন্তু যদি আপুনি কণ্টিনিউ নিজৰ কামক লৈ ব্যস্ত হৈ থাকে, তেতিয়া কিন্তু কি হয়, ডিপ্ৰেশ্যনো আহে। ব্যস্ততাৰে মানে কি হয়, ডিপ্ৰেশ্যনৰ সৃষ্টি কৰে। লগতে বহুত খিংখিঙীয়া হয় মানুহৰ স্বভাৱবিলাক, সৰু সৰু কথাতে খং উঠে মানুহৰ, তেনেকুৱাই আৰু। সেয়ে মানুহক ৰিফ্ৰেছমেণ্টটো বহুত প্ৰয়োজন জীৱনত, মই ভাবোঁ।